এই মিয়াক অসমৰ পৰা খেদিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? তেওঁ অসমৰ মুৰব্বী নহয়, অসমৰ মালিক নহয়, তেওঁৰ বাপেকৰ সম্পত্তি অসম নহয় যে এইটো পৈতৃক সম্পত্তি তেওঁ পাইছে, ইয়াৰ পৰা যি জনগোষ্ঠীক তেওঁ বিচাৰে ইয়াৰ পৰা নিৰ্যাতন কৰি তেওঁ ভেটি দিব। এইটো হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পিতৃৰ পৰা পোৱা পৈতৃক সম্পত্তি নহয়। ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে এজন ভাৰতীয় নাগৰিক হিচাপে এজন গৰীব মুছলমান ঠেলাৱালা, ৰিক্সাৱালা, চব্জিৱালা, ৰাজমিস্ত্ৰী, যোগালীৰ সমান অধিকাৰ আছে ভাৰতীয় নাগৰিক হিচাপে। গতিকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে কিন্তু অসমৰ মাটিৰ তেওঁ মালিক নহয়। আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে সদায় হিন্দু মুছলিম লৈ ৰাজনীতি কৰি থাকে আৰু ইমান উচ্ছেদ যে কৰিছে, বাংলাদেশীৰ নামত আমাৰ ভাৰতীয় নাগৰিকসকলক উচ্ছেদ যে কৰিছে, আজিলৈকে পাৰিছেনে যে এইসকল মানুহক বাংলাদেশত খেদিবলৈ? সাহস আছে নেকি? কেতিয়াও নহয়। এইটো এটা ইছ্যু হয়, কিন্তু আমাৰ মিয়াসকলক মানে সদায় সিহঁতে কষ্ট দি দিব, এইটো স্পষ্ট কথা কৈছে। কিন্তু আজিলৈকে দম নাই যে যিসকল মানুহক উচ্ছেদ কৰিছে বাংলাদেশত খেদিবলৈ, যিসকল মানুহক উচ্ছেদ কৰিছে সেইসকল মানুহ ক'ত আছে? আমাৰ অসমত আছে নে নাই? না অসমৰ বাহিৰত গৈছে? আজিলৈকে খেদিবলৈ পাৰিছে নেকি?